তো আজি বহুত দিন ধৰি হস্পিটেলতে আছোঁ। তাৰপিছত আহিলোঁ দোকানলৈ কিবা এটা খাবলৈ। এয়া পৰঠা দিছিলোঁ আৰু এয়া পৰঠাখন যিহে পৰঠা বনাই দিছে। তো পাছদিনাখন ৰাতিপুৱাই পালোহি গাঁও, মানে আমাৰ গাঁৱত আজি মেলা আছিলে। হয় আৰু এয়া আমি আৰু এয়া মেলাশালীত লগৰবোৰ লগ পাইছোঁ। আৰু এই দুটা হৈছে মোৰ ভাগিন। এনে সিহঁত দুটা মোৰ ওচৰলৈ নাহে, এতিয়া কিবা এটা কোনটো দিম লাগে বুলি ক কৈছোঁ যে কোনটো দৌৰি লাগে এটাহে আহিছে কবি দুয়োটাই। এটাহে দিম মই এটাহে দিম আৰু তই সৰুৱে পিষ্টল লাগে গোটেইকেইটাকে। কি কৰিবানো পিষ্টল লৈ? কাক মাৰিবা? মোকে মাৰিব কাক মাৰিব? লাইটটো নালাগে? এইটো নহয়, এখন ভেলু হে। লাইটটো লাগিব। লাইটটো লাগিলে পিষ্টল লাগিব। কৈ যা, মই ভাল পাই না নাপায় সেইটো নকওঁ তই। ভালকে খোৱা, তাক লৈ খোৱা। মই কোন? অঁ লুনা আৰু এইকেইটা মস্ত ঘোচ খোৱা। আৰু মেলা চাবলৈ আহি থাকোঁতে বাটতে চুমি খুৰীয়ে লগ পাই এই বম ডাঙৰ তিলকটো মোক দি দিছে, যিটোৱে মোৰ সৌন্দৰ্যটো অলপমান বেছি কৰি দিছে। তাৰপিছত আমি খালোঁ ঘুগুনি আৰু পকৰি। তাৰপিছত ইয়াকো লগ পালোঁ, ইয়াকো এখন সৰু চাই গাড়ী কিনি দি ঠগাই থৈ দিছোঁ আৰু। নহ'লে পোৱালিবোৰেতো ইয়াকতো ৰিম'ট কণ্ট্ৰল গাড়ী লয়, যিটো মোৰ অকাতৰ বাহিৰত। তো ৰিম'ট কণ্ট্ৰল গাড়ী কিনি দিছোঁ তাক। কোনে কৰিলে? হে খুৱাই দিওঁ মেলাশালীত মোৰ কিনিবলগীয়া বিশেষ একো নাই, সেইবাবে আৰু এনেকৈ অনাই বনাই ঘূৰি ফুৰিছোঁ আৰু চিনাকি মানুহ বহুত লগ পাইছোঁ, কথা পাতি দিনটো পাৰ কৰিছোঁ। তাৰপিছত লগ পালোঁ আমাৰ এই বাইদেউক। মই মতা চনাকেইটাক যিটো দেখালোঁ সিহঁতে সেইটোতে লৈ সন্তুষ্ট হৈ গ'ল। এখন দোকানতে সিহঁতক মই বস্তু কিনি দিছোঁ, কিন্তু এই গোটেই বজাৰখন ঘূৰালে তথাপিতো তাই একো এটা বস্তু পচন্দ নাখালে। আৰু এইজনী ভুটুনিজনী ঘপককৈ মোৰ কেমেৰা সন্মুখত ওলালেহি। মোবাইলটোকে কিনিবি না আৰু কিবা বেলেগ চাবি? মায়ে বিচাৰি ফুৰিছে। যাবি আমাৰ লগতে কিবা ধেৰ দাম ল'ব। ল'ৰা মানুহকেইটা পিটিককৈ বস্তু বিচাৰিলা, তই বস্তু বিচাৰি পোৱা নাই। এখন দোকানত চাবি আহ। চাহ আৰু এই ছোৱালী মানুহ হয় ন, দামটো বেছি বুলি ক'লে মানে তাইও ল'বলৈ নোখোজে। তাৰপিছত লাষ্টত যাই তাইক এইটো কিনি দিলোঁ। আৰু এইফালে মেলা ঘূৰোতে ৰাতিয়ে হৈ গৈছে। এতিয়া ঘৰলৈ যামগৈ। যোৱাৰ আগতে অলপমান মিঠাই কিনি ল'লোঁ। আৰু সেইফালে ছোৱালী দুজনীয়ে কান্দি আছিলে। আমাৰ গাঁৱৰে হয় বাৰু, চকুতে মানে বেলকাইত সোমোৱা বুলি ভয় খাই গ'লোঁ। পিছত দেউতাকে আহি কৈছে নাই নাছিলে তো ফুটি গৈছে, মানে চকুৰেদি তেজ ওলাই আছিলে ন, আমি ভয় খাই গ'লোঁ। দামখনে কি মই তহঁতৰ পোৱালি বস্তু দিনকে খালী হৈ গৈছে মোৰ কওঁতে। সেইজনীয়ে তথাপিতো এইটো ল'লা। আজি আমাৰ নয়নাই এইফালে আহক, তেতিয়াহে আহিব। আজি আমাৰ নয়নাই মেলাত কি কিনিলাচোন? আৰু কি কিনিলে? এইকেইটাই না আৰু নাই? এয়া কিনিছে কাপ গিলাচৰ ছেট এযোৰ কিনিছে, এয়া প্লেট, এয়া কাপ, বাতি ক'ত আছে? সেইটো হেৰি এয়া চামুচ। চাহ দি দিয়া। দিলি না? কোনে কিনি দিলা? লোলাবাই। কোনজনী লোলাবা? আৰু এফালে মানে নিজৰ গুণ নিজে গাই আছোঁ, কাৰণ বেলেগেতো মোৰ গুণ নাগায়। সেইবাবে মানে নিজৰ গুণখিনি নিজে লৈ আছোঁ আৰু। এই নালাগে। এয়া তোৰ কাৰণে ৰাখিছোঁ। এয়া বস্তু মই কিনি দিছোঁ, ইয়াক বাপেকে একো কিনি দিলা। তোৰ বাপেকে কি কিনি দিলা কত? একো নিদিলা। মায়ে কি দিলা? সেয়া দেখিলি? মায়েকে আইচক্ৰীমহে খোৱালা, একো কিনি নিদিলা। তোৰ বাইৰে কিন্তু পাপাই 50 টকা দিছে, তোক সৰুজনী হৈ পেলাই এটকা নিদিলা, বহুত দুখ লগা কথা। মই বস্তু একো নিদিয়া হাতক কোনেও নিদিয়ে। ডাঙৰ ফিল হৈছে। তোক দেউতাই কেইটকা দিলা? এই আমাক মাৰে কেইটকা দিলা? মই কেইটকা দিলোঁ তোক? তো মেলা শেষ যদি আৰু ৰাতিনো কি কৰিম, এনেই ধেমালি ধুমুলা কৰি আছোঁ আৰু আপোনালোকে বেয়া নাপাব। চ' আজিলৈ বাই, আকৌ লগ পাম নেক্সট এটা ব্লগ লৈ।